কৃষ্ণ গোবিন্দ একাদশ অধ্যায় বিশ্বৰূপ দৰ্শন ছবি গজেন্দ্ৰে নামিলা জলে গ্ৰাহে উধৰিলা বলে এৰাইতে নপাৰি ভৈলা শ্ৰান্ত সবে হস্তি বল দিল এৰাই বাক নপাৰিল জলতে মগন ভৈলা মাত্ৰ পূৰ্বৰ ভক্তিৰ বলে তোমাক স্মৰিলা মনে পদ্মগুট সুন্ধে ধৰি তুলি মৃত্যু ভয়ে মগ্ন ভৈলা চৰণে শৰণ লৈল ত্ৰাহি ত্ৰাহি নাৰায়ণ বুলি কৃপাময় দেৱ হৰি গৰুড় স্কন্ধত চৰি শীঘ্ৰে আহিলন্ত চক্ৰ পানী ভক্ত দুখ দেখি স্বামী গৰুড় স্কন্ধৰ নামি গ্ৰাহকো কাটিলা চক্ৰ হানি হে কৃপাময় কৃষ্ণ স্বামী প্ৰিয় গুৰু ইষ্ট শৰণে শৰণ মাত্ৰ লৈলো গীতা গুৰৰ অৰ্থচয় পণ্ডিতো সংকুচ হয় মই মূৰ্খ পদ আৰম্ভিলো। গতিকে যেতিয়া গজেন্দ্ৰই জলত যেতিয়া ক্ৰিয়া কৰি আছিলে তেতিয়া গজেন্দ্ৰক যেতিয়া গ্ৰাহে ধৰিছিলে তেতিয়া গ্ৰাহ গজেন্দ্ৰৰ মাজত ভীষণ যুদ্ধ হৈছিলে। সেই যুদ্ধৰ বিষয়ে আপোনালোক বাপ আই সমস্ত সবে জানে। তেতিয়াই সেই যুদ্ধত গজেন্দ্ৰৰ যেতিয়া বল ক্ষয় হৈছিলে তাৰ যেতিয়া বল নাইকিয়া হৈছিলে সি লাহে লাহে জলৰ মাজলৈ গৈ আছিলে পানীৰ মাজলৈ গৈ আছিলে তেতিয়া পূৰ্বৰ তাৰ যি ভক্তিৰ বল সেই ভক্তিৰ বলে প্ৰভু ভগৱন্তক সি চিন্তা কৰি যেতিয়া পদ্ম কমল তাৰ সুৰত তুলি প্ৰভুক চিন্তা কৰিলে তেতিয়া প্ৰভুৱে মধ্যৰাতি গজেন্দ্ৰৰ প্ৰভুৰ প্ৰতি ভক্তি দেখি প্ৰভুৰ মতাৰ কাৰণে প্ৰভুক আহ্বান কৰাৰ কাৰণে প্ৰভুৱে বৈকুণ্ঠপুৰীৰ পৰা গৰুৰ স্কন্ধত উঠি গৰুৰৰ পিঠিত উঠি গজেন্দ্ৰক উদ্ধাৰ কৰিবলৈ আহিছিলে আৰু প্ৰভুৰ সুদৰ্শন চক্ৰই গ্ৰাহক কাটি গজেন্দ্ৰক উদ্ধাৰ কৰিছিলে। গতিকে এনেহেন কৃপাময় শ্ৰীকৃষ্ণ যি আমাৰ প্ৰিয় গুৰু আমাৰ ইষ্ট প্ৰভু ভগৱন্ত তেনেহেন প্ৰভুৰ যি গীতা সেই গীতাৰ গূঢ় যি অৰ্থ আছে সেই অৰ্থ পণ্ডিতেও বুজি নাপায় সম্পূৰ্ণৰূপে। গতিকে ইয়াতে কবিয়ে কৈছে গোবিন্দ চন্দ্ৰ মিশ্ৰই যে গতিকে আমি হেন অধমে সেই পদৰ আৰম্ভ কৰিছো গীতাৰ পদৰ আৰম্ভ কৰিছো। মুখে কৃষ্ণ সদা হেৱে সেৱি কৃপা লেখ পাৱে সিন্ধু কুগু খোজ কৰি তাৰে দেখিয়া বলা খুজি চন্দন পিন্ধিলা খুজি তাইকো গতি দিলা দামোদৰে যেহেন কুকিল পক্ষী আতি যে কুচিত দেখি বাক্য খানি শুনিতে সুন্দৰ যদি শাস্ত্ৰ নজানয় কৃষ্ণক উদ্দেশ্যি কয় তভু হৈ সংসাৰৰ পাৰ। গতিকে সদা সৰ্বদা কৃষ্ণৰ নাম মুখে স্মৰণ কৰিবলৈ কৈছে সেৱা কৰিবলৈ কৈছে যে যিজন শ্ৰীকৃষ্ণই কুজিৰ চন্দন পিন্ধি নিজেই খুজি পিন্ধিছিলে আৰু কুজিকো গতি প্ৰদান কৰিছিলে যি ধৰণে কুলি চৰাইৰ মাতটো অতি শুৱলা কিন্তু কুলি চৰাই দেখিবলৈ অতি কুচিত
যি ধৰণে কুলি চৰাইৰ ৰূপ অতি কুৎসিত কিন্তু মাত অতি শুৱলা, সেই ঠিক ধৰণে শাস্ত্ৰ পঢ়িব নাজানিলেও, শাস্ত্ৰ জ্ঞান ভেদ কৰিব নোৱাৰিলেও হৰিৰ চৰণত যদি সদা সৰ্বদা ৰতি কৰে, ভক্তৰ হৰিৰ চৰণত মন যদি সদা সৰ্বদা ৰতি কৰে, তেতিয়াও সি হৰিৰ কৃপাত সংসাৰৰ পৰা তাৰণ পায়। গতিকে সংসাৰ তাৰণৰ উপায় একমাত্ৰ হৰি নাম, সেই কথাটোকে কৈছে। ৰাম নামাক্ষৰ দুই পাপৰ ভাণ্ডাৰে জুই, দফু দিশে বেৰি পুৰে তাৰ, জীৱাৰ হে শেষ ভাগ, কৃষ্ণ নামে পায়া লাগ, পাপৰ প্ৰলয় কৰে হার। গতিকে ৰাম নামে ৰাম নামে ৰাম নামে হাৰ বোলে, ৰাম নামে কৰি আছে জগতক উদ্ধাৰ। গতিকে ৰামৰ নাম ললে, ৰাম বুলি কৈ দিয়া মাত্ৰকে আমাৰ যিটো পাপৰ ঘট আছে, গতিকে প্ৰভুৰ ওচৰত প্ৰত্যেকটো জীৱাত্মাৰ কাৰণে এটা এটা ঘট আছে, যিটো ঘটত পাপ ভৰোৱা যায়, সেইটো পাপৰ ঘট। তুমি যিমানেই পাপ কৰ্ম কৰিবা সেই ঘটটো পাপেৰে ভৰি যাব। গতিকে সেই পাপেৰে পূৰ্ণ হোৱা ঘটটো আধাখিনি প্ৰায় সৰহভাগে ৰাম বুলি কৈ দিয়াৰ মাত্ৰকে পুৰি চাৰখাৰ হৈ যায়, আৰু যিখিনি বাকী থাকে কৃষ্ণ বুলি কৈ দিয়াৰ লগে লগে গোটেই সৰ্ব পাপৰ ধ্বংস হয় বুলি কৈছে। গতিকে ৰাম কৃষ্ণ এই নামেই সাৰ, এই নামেই তৰণৰ উপায়, আৰু এই নাম ললে সৰ্ব পাপৰ ক্ষয় হয়। হেন জানি হবে এৰা, ৰাম নাম মুখে স্মৰা, ৰাম নাম হানিছি গান্ঠি পৰা, সুবৰ্ণৰ যত হীৰা আন যত দূৰ কৰা, পথৰ বল সংগে ধৰা। গতিকে সৰ্বকৰ্ম ত্যাগ কৰি হৰি নামতে শৰণ লবলৈ কৈছে, ৰাম নাম মুখে স্মৰণ কৰিবলৈ কৈছে। আন যত ধন দেখা, খৰচিলে যাই বৃথা, খাইলে দিলে হবে তুতি যাই, নামৰ নাহিকে ক্ষয় লাগে মানে বৃদ্ধি হয়, ভাগ কৰিলাত বাঢ়ি যায়। আন যিবিলাক ধন ঐশ্বৰ্য সম্পত্তি বিভূতি সমূহখিনি সেইবিলাক বৃথা, সেইবিলাক খৰচ কৰিলে খৰচ হৈ যায়, কমি যায়। ধন হাতত থাকিলে কি হয়, ধনৰ খৰচ হয়, আৰু ধনৰ খৰচ হলে ধন কমি যায়। কিন্তু হৰিনাম এনেকুৱা এটা বস্তু যাক ভাগ কৰি দিলে বাঢ়ি যায়, যাক খৰচ কৰিলে আৰু বাঢ়ি যায়। বোলে ৰাম বুলি কলে সিজনে ৰাম কলে, ৰাম ৰাম ৰাম। গতিকে ৰাম বুলি কোৱাৰ লগে লগে অন্য এজনে যেতিয়া ৰাম কলে, দুইটা শব্দ মিলি ৰাম ৰাম, যেতিয়া তিনিজনে কলে ৰাম ৰাম ৰাম, গতিকে চাৰিজনে কলে ৰাম 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 ৰাম। গতিকে হৰিনামেই এনেকুৱা এটা বস্তু, হৰিনামেই হৈছে এনেকুৱা সাৰ যি ভগাই দিলে বাঢ়ি যায়, কমি নাযায়। একোমতে ক্ষয় নাই সুৰে নেনে নপলাই, নষ্ট নুহে অগ্নি জলে পৰি, লুৰি নেনে লুৰি আৰে ডকাইতেও পৰিহৰে, ৰজায়ো নলয় তাক দৰি। গতিকে হৰিনামেই হৈছে এনেকুৱা সাৰ বস্তু, যিটো কোনেও চুৰ নকৰে, কোনেও ডকাইত কৰিবলৈও নাহে, যিটো জলতো ডুব নাযায়, যি অগ্নিটো যাক অগ্নিও পুৰি চাৰখাৰ কৰিব নোৱাৰে। গতিকে হৰি নামটো বৰ অমৰ বস্তু, খুব অমূল্য বস্তু। পাৰ্থে বোলে যদুপতি চৰণত কৰুণতি, তময় অনুগ্ৰহে হব ভৈলা, কহিলা ভগৱান দেহাত্মা বিবেক জ্ঞান, যত মোহ হব দূৰ কৈলা। গতিকে অৰ্জুনে কৈছে, সেই মহাপ্ৰভু ঈশ্বৰ
তোমাৰ চৰণত সহস্ৰ কোটি মই প্ৰণিপাত জনাওঁ। তুমি মোৰ গোটেই মোহ দূৰ কৰি পেলালা। তুমি ভগৱান, তুমি মোক বিবেক জ্ঞান প্ৰদান কৰি মোৰ যি মোহ আছিলে সেই মোহক তুমি ধ্বংস কৰি পেলালা। কৰ্মৰ কহিলা তত্ত্ব ভক্তি সাধন তত্ত্ব সৃষ্টি লয় শুনিলো বিস্তৰ দশম অধ্যায় হন্তে কহিলা যেন মতে বোলা যত মই চৰাচৰ। গতিকে কৰ্মৰ তত্ত্ব কলা, ভক্তিৰ সাধন পথ তুমি মোক দেখুৱালা, সৃষ্টি লয়ৰ গোটেই বিস্তৰ কথাখিনি তোমাৰ পৰা মই জানিব পাৰিলো। কমল দল লোচন সুৰসিদ্ধ মুনি গণ তোমাক ঈশ্বৰ বুলি কয়। গতিকে তোমাৰ সেই পদুম ফুলৰ নিচিনা চকু, সেইকাৰণে প্ৰভুক কমল লোচন বুলি কৈছে, যে সিদ্ধ মুনি সকলেও তোমাক ঈশ্বৰ বুলি ধ্যান কৰে। বিশ্বৰূপ যেন থান দেখি উক ভগৱান যদি মোৰ দৃষ্টি যোগ্য হুৱে। গতিকে অৰ্জুনে এইবাৰ কৈছে যে হে প্ৰভু, যদি মই যোগ্য হয়, মোৰ চক্ষু যদি যোগ্য হয়, মোক তোমাৰ বিশ্বৰূপ দৰ্শন কৰিবা। বিশ্বৰূপ মানে যে প্ৰভুৰ যি ৰূপ, প্ৰভুৰ যি বিৰাট ৰূপ, বিশ্বৰূপ, সৃষ্টি প্ৰলয় সব কাৰণৰ কাৰণ যি ৰূপতেই সমাহাৰ হৈ আছে, সেই বিশ্বৰূপ দেখুৱাবলৈ অৰ্জুনে কাতৰ কৰিছে। অজ ব্ৰহ্ম নিৰাকাৰ নাম ৰূপ নাহি যাৰ বাক্য ৰমণৰ গোচৰ। যে ব্ৰহ্ম নিৰাকাৰ, যাৰ নাম নাই, ৰূপ নাই, নিৰাকাৰ, অনাদি অনন্ত নিৰ্গুণ নিয়ন্তা, সেই প্ৰভু ঈশ্বৰ, তোমাৰ যিটো ৰূপক বাক্যৰে কৈ শেষ কৰিব নোৱাৰি, মনেৰেও যাক ঢুকি পাব নোৱাৰি, সেই ৰূপটো মোক দৰ্শন কৰোৱা। কিন্তু তুমি যোগেশ্বৰ ভক্তৰ প্ৰীতি কৰ এতে দেখিবা কমান চামুৰ। কিন্তু অৰ্জুনে কৈছে যে তুমি যোগেশ্বৰ, তুমি সৰ্বযুগৰ ঈশ্বৰ, তুমি ভকতৰ প্ৰীতি কৰ, তুমি ভকতৰ প্ৰিয়তম, গতিকে তুমি নিশ্চয় মোৰ বাঞ্ছা পূৰণ কৰিবা। কৃষ্ণে বোলে শুনা পাৰ্থ মোৰ ৰূপ অসংখ্যাত নাম বৰ্ণয় আকৃতি বিস্তৰ ৰুদ্ৰাদিত বকুহম অশ্বিনী কুমাৰ যম বায়ু বহ্নি যক্ষ পুৰন্দৰ। গতিকে ৰুদ্ৰ, বসু, হোম, অশ্বিনী কুমাৰ সকল তথা বায়ু, বহ্নি, যক্ষ, পুৰন্দৰ সমূহ দেৱতা দেৱগণ, সমূহ শক্তি মোটেই সমাহাৰ হৈ আছে। স্বৰূপত ধনঞ্জয় ৰূপ দেখি হৈবা ক্ষয় পাছে দুখন দিবা হামুক। গতিকে আগতেই কৈ দিছো যে মোৰ বিশ্বৰূপটো অনেক ভয়ানক। ভয়ানক মানে কি, তুমি দেখাৰ পিছত তুমি কঁপিবলৈ ধৰিবা, তুমি ভয় কৰিবা, তোমাৰ মন চঞ্চলিত হৈ যাব, বিচলিত হৈ যাব। গতিকে মোৰ এনে বিৰাট ৰূপ, এনে বিশ্বৰূপ দেখাৰ পিছত তুমি মোক কিন্তু দুখ নিদিবা, মই আগতেই কৈ দিছো। নিজ বিশ্বৰূপ মোৰ তাপ দীপ্তি ভয়ংকৰ চক্ষু নপাৰে দেখিবা ক। মোৰ যি বিশ্বৰূপৰ পৰা যি তাপ ওলাব, যি দীপ্তি পোহৰ ওলাব, সেয়া অনেক ভয়ংকৰ, সেই দীপ্তি ভয়ংকৰ, তোমাৰ এই মনুষ্যৰ চকুৱে সেয়া দেখিবৰ পৰা যোগ্য নহয়। মই দিব্য চক্ষু দিবু নিজৰ ৰূপ দৰ্শাইবু হৰ ব্ৰহ্মাণ্ডটো যাক দেখে। গতিকে মই তোমাক দিব্য চকু প্ৰদান কৰিম, তুমি মোৰ বিশ্বৰূপ দৰ্শন কৰিব পাৰিবা, যিটো বিশ্বৰূপ ব্ৰহ্মা আৰু মহেশ্বৰ দেৱতা গণেও দেখাৰ সৌভাগ্য হোৱা নাই।
গতিকে আপোনালোকে এইখিনিতেই চাই লওক, আপোনালোকে এইখিনিতেই বিবেচনা কৰক যে প্ৰভু যে ভকত বৎসল, প্ৰভুৱে নিজ ভক্তক কিমান ভাল পায়, নিজ ভক্তক বিশ্বৰূপ দৰ্শন কৰোৱাইছে, অথচ দেৱতাসকলেও সেই বিশ্বৰূপ দেখিবলৈ কাৰণে তেওঁলোকৰ সৌভাগ্য হোৱা নাই, কিন্তু ভকতৰ হৈছে। কহয় গোবিন্দ মিশ্ৰ চৰণৰ অৰবিন্দ, সদা মূৰ নচাৰু কমুখে, শুনা সভা সদলোক ৰাম কৃষ্ণ বুলিও ক, সুখে কৰা বৈকুণ্ঠ পয়ান। গতিকে সমস্ত সভাসদসকল সদা মুখে ৰামকৃষ্ণ নাম উচ্চাৰণ কৰি বৈকুণ্ঠে গতি পাবলৈ চেষ্টা কৰা। এ নামত কৰিও ৰতি, নামে হে পৰম গতি, নামে কৰে সংসাৰ নিৰ্জান। এ প্ৰিয় কৰি বোলা তাত, হেৰা কৰো যোৰহাট, এ ৰাম কৃষ্ণ বুলি উতিছোকে, জয় কৃষ্ণ ঘোষ কৰা সুখে সংসাৰ কতৰা, দাস কৰি লৈও যায়ো মোকে, হে নজানি সৰ্বজন কৃষ্ণ তয়ৰ প্ৰিয়া মন, কৃষ্ণ বিনে জানা নাহি আৰ, কৃষ্ণহে হবাৰ প্ৰাণ এৰিও ক যতয়ান, কৃষ্ণ পদে কৰিও কহাৰ, হৰি ৰাম 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 ৰাম।